হেল্ল' এভৰিৱান, আমাৰ কলেজত 3 দিনীয়া যুৱ মহোৎসৱৰ কাৰ্যসূচী চলি আছিলে আৰু আজি হৈছে ইয়াৰ শেষৰটো দিন আৰু আমিও আহি গ'লো অলপ এনজয় কৰিবলৈ, ফটো ভিডিঅ' কৰিবলৈ। কাৰণ ইনষ্টাগ্ৰাম, হোৱাটছএপ, ফেচবুক এইবোৰ হিলাব লাগিব ন ফটো দি আৰু অডিটৰিয়ামৰ ভিতৰলৈ গ'লো, গৈ দেখিলোঁ নাচ গান হৈ আছে আৰু এইটো ফটো উঠিবলৈ ইমান ধুনীয়াকৈ সজাইছে। এই যুৱ মহোৎসৱত সকলোৱে ইমান কষ্ট কৰিছে আৰু তাই মোৰ মিনি ভ্লগত থাকিবই আৰু দেই। ঘৰৰ পৰা ভাত খাই আহিছিলোঁ, তথাপিও আকৌ ভোক লাগি গ'ল। তাৰপিছতে দাদা এজনে আমাক কুপন দিলে, কুপন লৈ আমিও গ'লোঁ ইনডোৰ ষ্টেডিয়ামৰ ভিতৰত। লাইন দেখি কনফিউজ হ'লোঁ, বেংকলৈ আহিছোঁ নে খাবলৈ আহিছোঁ। একদম কলেজতে বিয়া লাগি গৈছে আৰু। লগৰটোৱে ফোন কৰিলে, সি বোলো ফটো উঠে, মই বোলো আহ ইয়ালৈকে। সন্ধিয়া হ'বলৈ হ'ল আৰু দাদাসকলে পূৰা নাচি আছে আৰু লগতে আমিও 2-3টামান জাপ মাৰি দিলোঁ। এই দেখিছেনে, মানে দাদাহঁতৰ চাৰ্কাছ দেখি বহুত হাঁহি উঠিলে। তাৰপিছতে অডিটৰিয়ামত বিভিন্ন নৃত্য গীত এয়া চলিয়ে আছিলে। আমিও সেয়া চাই কৰি লৈ পেলাই ঘৰলৈ লাহেকৈ উভতি দিলোঁ। বাই বাই।